সপ্তাহৰ নিয়মীয়কৰণ কৰিব লাগে। আমাৰ বাকী আমি আকৌ চৰ্ত দিব নিবিচাৰোঁ। আমাৰ সকলো ঠিকাভিত্তিক শিক্ষককে 41,000 ঠিকাভিত্তিক শিক্ষকক আমাক বিনা চৰ্তে নিয়মীয়কৰণ কৰিব লাগে। বাছ এইটো আমাৰ মূল দাবী। নমস্কাৰ। হয়, আজি আমি সদৌ অসম প্ৰাথমিক তৃণমূল শিক্ষক সমাজৰ বেনাৰত আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। কাৰণ আমাৰ ৰাজ্যত যি 41,000 ঠিকাভিত্তিক টেট শিক্ষক আছে, সেই সকলোকে নিয়মীয়া কৰাৰ দাবীত আমি আজি ওলাই আহিছো। মাননীয় শিক্ষামন্ত্ৰী মহোদয় আমি আহ্বান জনাইছো, তথা মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছো, তেওঁ যাতে অনাগত দিনত আমাৰ এই শিক্ষাভিত্তিক টেট শিক্ষকসকলৰ বাবে নিয়মীয়াকৰণৰ ব্যৱস্থা কৰি দিয়ে। নহলে আমি আজি এই আৰম্ভণি বুলি আমি ঘোষণা কৰিছো। আৰু যদি অনাগত দিনত আমাৰ এই সমস্যা সমাধান নহয়, এই আন্দোলন কাৰ্যসূচী চলি থাকিব। আৰু আমি এনেদৰে ৰাজপথলৈ ওলাই অহাৰ বাবে তেওঁ যাতে আমাক বাধ্য নকৰে, সেয়ে আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছো।